অসম লোকসেৱা আয়োগত স্থান পোৱা গোলাম সাৰোৱাৰ হুছেইনক বিধায়িকা নন্দিতা দাসৰ সম্বৰ্ধনা আদৰ্শ পুৰুষ আখ্যায়িত বিধায়িকাৰ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ গোলাম সাৰোৱাৰ হুছেইনে বৃহত্তৰ কুন্তলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰবিবাৰে কুন্তলীস্থিত সাৰোৱাৰ হুছেইনৰ নিজ বাসগৃহত বিধায়িকা নন্দিতা দাসে উপস্থিত হৈ চেলেং চাদৰ আৰু এখন শৰাইৰে সম্বৰ্ধনা জনায়। প্ৰয়াত পিতৃৰ সপোন বাস্তৱায়িত কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে কুন্তলীৰ গোলাম সাৰোৱাৰ হুছেইনে। বংগ সমষ্টিৰ কুন্তলীৰ সুযোগ্য সন্তান তথা প্ৰয়াত মোবাৰক হুছেইন আৰু বেগম ৰাজিয়া হুছেইনৰ দ্বিতীয় পুত্ৰ গোলাম সাৰোৱাৰ হুছেইনে 49 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। কুন্তলীবাসীৰ আশা সাৰোৱাৰ দৰে আৰু বহু ল'ৰা ছোৱালীয়ে এনে বিশেষ কৃতিত্ব অৰ্জন কৰাৰ অনুপ্ৰেৰণা হওক তাকে যেন কামনা কৰে অঞ্চলবাসী ৰাইজে। লগতে চবৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন আৰু বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ ৰভায়ো সাৰোৱাৰক গোলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দলীয় কৰ্মীবৃন্দ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট DNA 24 আছাম। সাৰোৱাৰ হুছেইন ডাঙৰীয়াই বহুত কষ্ট কৰা মই দেখিছোঁ। তেখেতৰ ভগ্নী চালমা তেখেতো এগৰাকী ভাল ছাত্ৰী। মই যোৱাকালি কথা পাতিছিলোঁ, তাইও চেষ্টা কৰি আছে। ডাঙৰ ভাইটি চালিম তেওঁ চেষ্টা কৰি আছে। এই যে তেওঁলোকৰ যিটো চেষ্টা, এই চেষ্টাৰ ফলত আল্লাই তেওঁলোকৰ ওপৰত আশীৰ্বাদ ৰাখিছে, ৰাইজৰো আশীৰ্বাদ আছে, পিতৃ মাতৃৰ আশীৰ্বাদ আছে। সেইকাৰণে আজি APSC যিটো সদ্য ঘোষিত যিটো ৰিজাল্ট, এই ৰিজাল্টত আমাৰ সাৰোৱাৰ হুছেইন ডাঙৰীয়া 49 ৰেংক পাবলৈ সক্ষম হৈছে। মই তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সাৰোৱাৰ হুছেইন ডাঙৰীয়া এজন এই অঞ্চলৰ আদৰ্শ পুৰুষ হিচাপে এতিয়া আমি গণ্য কৰিম। কাৰণ তেওঁ যিখিনি পাৰদৰ্শিতা দেখুৱালে, তেওঁ যিখিনি কষ্ট কৰিলে, এই কষ্টক যাতে উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে আদৰ্শ হিচাপে লৈ এই অঞ্চলৰ কথা চিন্তা কৰি তেওঁলোকে যাতে নিজৰ জীৱনত সফল হ'বৰ চেষ্টা কৰে। এই 6 বছৰীয়া সময়খিনিত মই বিশেষকৈ চন্তলী এলেকাত য'ত নেকি 100% সংখ্যালঘু মানুহ বসবাস কৰে, সেই অঞ্চলবিলাকত বিভিন্ন সময়ত যেতিয়া গৈ মই দেখা পাওঁ যে বহুত ল'ৰা ছোৱালী শিক্ষা দীক্ষা যিমানখিনি তেওঁলোকে হয়তো সুবিধা পাব লাগিছিলে সিমানখিনি আমিও দিব পৰা নাই, চৰকাৰৰ পৰাও এইখিনি পাবলৈ সক্ষম হোৱা নাই। তথাপিও কিন্তু বহুত ল'ৰা ছোৱালীক আপ্ৰাণ চেষ্টা কৰা দেখিছোঁ যাতে তেওঁলোকে সমাজখনত আগবাঢ়ি যাবৰ কাৰণে ভাল শিক্ষা যাতে তেওঁলোকে গ্ৰহণ কৰিব পাৰে, আৰু সেই ক্ষেত্ৰত মই চেষ্টা কৰা দেখিছোঁ। তো সেইফালৰ পৰা যিখিনি এই অঞ্চলত উন্নতি আচলতে ইমান বছৰে হ'বলৈ লাগিছে স্বাধীনতাৰ পিছৰ পৰা, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যিমানখিনি সা সুবিধা পাব লাগিছিল কিন্তু সেই অঞ্চলৰ মানুহখিনি কিন্তু পোৱা নাই। আজিও সেই পোৱা নাই বুলিয়ে মই ক'ব লাগিব। কিন্তু এনেকুৱা এটা পিছপৰা অঞ্চলৰ পৰা আমাৰ এজন যোগ্য সন্তান, যাৰ ফেমিলি বেকগ্ৰাউণ্ড অতি ভাল, শিক্ষাৰ লগত জড়িত, তেখেত মাতৃৰ জড়িত শিক্ষয়িত্ৰী, তেখেত পিতৃ শিক্ষক আছিলে, তেখেতৰ গোটেই ঘৰখন শিক্ষা দীক্ষাত যথেষ্টখিনি আগবঢ়া আৰু তেওঁলোকে চেষ্টা কৰি কেনে তেওঁলোকে গোটেই জীৱনত চেষ্টা কৰি কেনে বাৰে বাৰে এটেম্প কৰি আছে যাতে তেওঁলোকে